এইকেইদিন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এইখন পাৰ্ক, কিন্তু সঁচাকৈ ইমান ভাল নেকি? ৰিল আৰু ৰিয়েলৰ পাৰ্থক্য বিচৰি আজি আমি আহিছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ মছলপুৰত অৱস্থিত মাউজি পাৰ্কত। আৰু পাৰ্কৰ সন্মুখতে ব্যৱস্থা কৰা গাড়ীৰ পাৰ্কিঙত নিজৰ গাড়ীখন থৈ আমি ৰাওনা হ'লোঁ টিকট কাউণ্টাৰত টিকট ল'ম বুলি। ফাইনেলি আমি টিকট ল'লোঁ, কিন্তু টিকট লৈ এটা কথাই গম পালোঁ, আপোনালোকে যদি ইয়াতে কেমেৰা লৈ কেতিয়াবা আহে তেতিয়াহ'লে কেমেৰাৰ কাৰণে এক্সট্ৰাকৈ দিব লাগিব 300 টকা। আৰু এনেকৈয়ে আমি টিকট চেক কৰি এণ্ট্ৰি হ'লোঁ বহু চৰ্চিত সেই মাউজি পাৰ্কখনত। পাৰ্কত সোমায়ে মোৰ প্ৰথম চকু গেছি ইয়াতে থকা ডাষ্টবিন কটাক লাগিল। ট্ৰেডিশ্যনেল জাকৈকেইটাত ডাষ্টবিন সাজে জাগাই জাগাই থৈ দিয়া হৈছে। এইটো মোৰ হিচাপত কিন্তু ভাল কাম হোৱা নাই। আপোনালোকে কি বুলি ভাবে এই ক্ষেত্ৰত কমেণ্টত জনাব পাৰে। স্থানীয় মানুহ আৰু কৰ্মচাৰীৰ লগত কথা পাতি আমি গম পালোঁ এই পাৰ্কখনত প্ৰায় মাটিকালি আছে 200 বিঘা। আৰু এই মাটিৰ ডাঙৰ অংশ এটা আগুৰি আছে মাজত থকা এই জলাশয় অৰ্থাৎ পুখুৰীটোই, য'ত আছে বিভিন্ন ধৰণৰ মাছ। এই পুখুৰীটোতে আপোনালোকে কৰিব পাৰিব বিভিন্ন ধৰণৰ ৱাটাৰ এক্টিভিটি, ব'টিং আৰু এই ধৰণৰ ৱাটাৰ এক্টিভিটি। কোনোবাই ব'টিং কৰোঁ বুলি ভাবিলে পাৰ পাৰ্চন 200 টকা দি ইয়াতে ব'টিং কৰিব পাৰিব। পুখুৰীটোৰ মাজতে আছে এনেহেন সৰু সৰু ঘৰ। ইয়াতে আপোনালোকে বনাব পাৰিব ৰিলছ, উঠিব পাৰিব ফটো। ইয়াৰ পৰাই ভাইৰেল হৈছিল এই পাৰ্কখন। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা, ইয়াত কিন্তু চিলড্ৰেন নট এলাউড। পাৰ্কখনৰ এটা বস্তু চাই ভাল লাগিল, ইয়াতে মেন মেড সৰু সৰু টিলা বানাই থোৱা আছে আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী, য'ত আপোনালোকৰ ল'ৰা ছোৱালীও কৰিব পাৰিব ইয়াতে বিভিন্ন ধৰণৰ এক্টিভিটি। পাৰ্কখনটো ভালেই, কিন্তু মাউজি নামটো শুনি হয়তো আপোনালোকে বহুতে আচৰিত হৈ আছে। কিন্তু মাউজি মানে আপোনালোকে কি জানে না? মাউজি মানে হৈছে বড়ো ভাষাত মেকুৰী, অৰ্থাৎ মেকুৰীৰ পাৰ্ক। পাৰ্কখনত আছে সুন্দৰ টয়লেটৰ ব্যৱস্থা, কিন্তু বৰ্তমানলৈকে মই পানীৰ ব্যৱস্থা দেখা নাই। গতিকে আহিলে আপোনালোকে পানী লগত লৈ আহিব। আৰু এনেকৈ পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে বৰুণ দেৱতাই আমাৰ কাৰণেও পানীৰ ব্যৱস্থা কৰা যেন লাগিল। বতৰটো চাই এনেহেন লাগিল যেন ধুমুহা আহিব। আৰু ঠিক কিছু সময়ৰ পাছতে বৰষুণৰ লগত বতাহৰো আগমন ঘটিল। বৰষুণ ডাঙৰ হৈ যোৱাৰ কাৰণে আমি এনেকৈ সৰু টিনৰ চালি এখনৰ তলতে গোটেই মানে একেলগে থুপ খাব লগা হৈ গ'ল। কিছু সময় এনেকৈ থকাৰ পাছত আমিও সিদ্ধান্ত ল'লোঁ যে বৰষুণত ভিজি হ'লেও পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰিমেই কৰিম। বৰষুণত তিতি বুৰি পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰি থাকোঁতে ইতিমধ্যে আমাৰ অলপ ভোক লাগি আহিল। সেইকাৰণে পাৰ্কতে থকা এই ৰেষ্টুৰেণ্টখনত কিবা এটা খাম বুলি আমি সোমাই গ'লোঁ। কিন্তু ৰেষ্টুৰেণ্টখনত সোমাইহে আমি গম পালোঁ ৰেষ্টুৰেণ্টখনত খোৱা বস্তু বৰ্তমান একো নাই, আছে কেৱল মানুহৰ ভিৰ। আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰত ইতিমধ্যে পানী জমা হৈ গৈছে। আমিতো এতিয়া একো খাব নাপালোঁ। আপোনালোকৰ সুবিধাৰ্থে মেনুখন মই দি দিছোঁ, আপোনালোকে এই ধৰণৰ খাদ্য এইখনত আহিলে খাব পাৰিব। ৰেষ্টুৰেণ্টৰ পৰা আহি আমি চিধাই গৈছোঁ বাৰ্ড ভেলীক লগি। বাৰ্ড ভেলীত আমি কিন্তু টাৰ্কি কেইটামানহে দেখা পালোঁ। হয়তো নতুনকৈ বনাই থকাৰ কাৰণেও এতিয়া নতুন বাৰ্ড অনা নাই, পাছক লগি আনিবও পাৰে। আৰু এনেকৈয়ে বৰষুণত তিতি বুৰি পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰি অৱশেষত আমি বাহিৰলৈ আহিলোঁ। পাৰ্কৰ ভিতৰত যিহেতু আমি একো খাবাই নাপালোঁ, গতিকে মছলপুৰ টাউনত ভোগালী ৰেষ্টুৰেণ্টত আমি কিবা এটা খাম বুলি সোমাই গ'লোঁ। এনেকৈয়ে পেট পূজা কৰি অৱশেষত আমি ঘৰক লগিন বুলি ৰাওনা হ'লোঁ। ৰ'দ বাটা বৰষুণৰ মাজত থাকি অৱশেষত ঘৰ আহি পালোঁ সেই ভাইৰেল পাৰ্কখনৰ পৰা, অৰ্থাৎ মাউজি পাৰ্কৰ পৰা। পাৰ্কখন ভালেই আছিল, বহুত ভাল। ৰিল আৰু ৰিয়েল এক্সপিৰিয়েঞ্চ প্ৰায় একেইয়ে, কিন্তু মোৰ অলপমান বেয়া লাগিল কেমেৰাৰ প্ৰাইচটো বহুত হাই কৰি থৈ দিছে। যিহেতু এইখন নতুন পাৰ্ক, সেইকাৰণে নতুন ইম্প্ৰুভ কৰি আছে, নতুন বস্তু বানাই আছে। পাছক লগি ৰেটগিলাখান চেঞ্জো হ'ব পাৰে, কমবাও পাৰে আৰু বাঢ়িব পাৰে, সেইটো বেলেগ কথা, সেইটো পাছৰ কথা। কিন্তু বৰ্তমান সময়ত পাৰ্কখন ভালেই লাগিল, এক্সপিৰিয়েঞ্চটো ভালেই লাগিল। কিন্তু মই যদি ৰেটিং কৰিব লগা হয় 10ৰ ভিতৰত 7হে দিম, কাৰণ টিকটৰ কাৰণে। টিকট বেলেগৰ কাৰণে নহয়, মানুহৰ টিকটটো ঠিকে আছে, এই কেমেৰা ইকুইপমেণ্টগিলাখানৰ টিকটৰ কাৰণে। গতিকে ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল? যদি ভাল লাগিল লাইক কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।